বন্ধুসকল নমস্কাৰ। আপোনালোক সকলোৱে ভালে কুশলে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুসকল আপোনালোক সকলোকে মই প্ৰথমতে এছামিছ আউটনলেজ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰামায়ণৰ প্ৰত্যেকটো ঘটনাই মানুহৰ জীৱনত এটা নতুন শিক্ষা দি যায়। বন্ধুসকল, আজিৰ আউটনলেজত আমি জনাৰ চেষ্টা কৰিম যে ৰাৱণে মৃত্যুৰ আগমুহূৰ্তত লক্ষ্মণক কি এনে জ্ঞান দি গৈছিল, যিখিনি জ্ঞানে নেকি আজিৰ সময়তো মানুহৰ জীৱনৰ কল্যাণ সাধন কৰিব পাৰে। আহক বন্ধুসকল, তেনেহ'লে আমি আগবাঢ়োঁ। ৰামচন্দ্ৰই যেতিয়া ৰাৱণৰ নাভিত খৰ মাৰিছিল তেতিয়া ৰাৱণ মাটিত বাগৰি পৰিছিল। তেতিয়া শ্ৰীৰামচন্দ্ৰই লক্ষ্মণক মাতি ক'লে যে লক্ষ্মণ, আমিতো ৰাৱণক তাৰ কৰ্মৰ শাস্তি দিলোঁ, কিন্তু ৰাৱণ এজন জ্ঞানী পুৰুষ আছিল। ব্ৰহ্মাণ্ডত তেওঁৰ নিচিনা জ্ঞানী মানুহ নাই। সেয়েহে ৰাৱণৰ মৃত্যুৰ আগমুহূৰ্তত তুমি ৰাৱণৰ ওচৰত গৈ অলপ জ্ঞান লোৱা, যোৱা। তেতিয়া লক্ষ্মণৰ খং উঠিল, আৰে ৰাৱণটো আমাৰ শত্ৰু আৰু মই শত্ৰুৰ পৰা কি জ্ঞান ল'ম? শ্ৰীৰামচন্দ্ৰই ক'লে, জ্ঞান যিকোনো মানুহৰ পৰাই ল'ব পাৰি। ৰাৱণক আমি যুদ্ধত পৰাজয় কৰিলোঁ, এতিয়া ৰাৱণ আমাৰ শত্ৰু নহয়। সেয়েহে লক্ষ্মণ, তুমি ৰাৱণৰ ওচৰত গৈ অলপ জ্ঞান লোৱা, যোৱা। তেতিয়া লক্ষ্মণ আহি ৰাৱণৰ মূৰৰ ওচৰত থিয় হৈ ক'লে, হে ৰাৱণ, মোক অলপ জ্ঞান দিয়া। ৰাৱণে লক্ষ্মণক নেদেখাহে ভাও ধৰিলে। ঘূৰি আহি লক্ষ্মণে শ্ৰীৰামক ক'লে যে ৰাৱণে মোক জ্ঞান নিদিয়ে, ৰাৱণে মোক দেখিও নেদেখাহে ভাও ধৰিলে। শ্ৰীৰামচন্দ্ৰই লক্ষ্মণক সুধিলে যে লক্ষ্মণ, তুমি ৰাৱণৰ চৰণত ধৰি জ্ঞান বিচাৰিছিলানে? তেতিয়া লক্ষ্মণে ক'লে, নহয়, মই ৰাৱণৰ চৰণত ধৰা নাছিলোঁ, মই ৰাৱণৰ চৰণত ধৰি জ্ঞান বিচৰা নাছিলোঁ, মই ৰাৱণৰ মূৰৰ ওচৰত থিয় হৈ জ্ঞান বিচাৰিছিলোঁ। ৰামে ক'লে, লক্ষ্মণ, তুমি যিহেতু জ্ঞান ল'ব গৈছা, তুমি অহংকাৰ এৰিব লাগিব আৰু বিনম্ৰ হৈ ৰাৱণৰ চৰণত পৰি জ্ঞান বিচৰা, ৰাৱণক গুৰু মানিব লাগিব। তেতিয়াহে ৰাৱণে তোমাক জ্ঞান দিব। লক্ষ্মণে আকৌ ঘূৰি আহি বিনম্ৰ হৈ ৰাৱণৰ চৰণত পৰি ক'লে, ৰাৱণ, আপুনি মোক অলপ জ্ঞান দিয়ক। তেতিয়া ৰাৱণে ক'লে যে লক্ষ্মণ, মইনো তোমাক কি জ্ঞান দিম? লক্ষ্মণ, এইটোৱে ডাঙৰ শিকিবলগীয়া কথা। তুমি তোমাৰ দাদাৰ কথা শুনি সকলো অহংকাৰ এৰি মোৰ চৰণত পৰি জ্ঞান বিচাৰিছা, আৰু মই মৃত্যুৰ আগমুহূৰ্তলৈকে অহংকাৰ এৰিব নোৱাৰিলোঁ। ৰাৱণে ক'লে যে অহংকাৰেই হ'ল মোৰ পতনৰ মূল কাৰণ। দ্বিতীয়তে ৰাৱণে ক'লে, লক্ষ্মণ, আৰু শিকিবলগীয়া কথাটো হ'ল আপোনজন সদায় লগত থাকিব লাগে। আজি ইমান কষ্ট হাবি বন জংঘলৰ মাজত থাকিও তুমি তোমাৰ দাদাৰ লগ এৰা নাছিলা, আৰু আজি মোৰ ভাতৃ বিভীষণে মোৰ লগ এৰাৰ বাবে মই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। 3 নম্বৰতে ৰাৱণে কৈছিল যে নিজৰ ৰহস্য কেতিয়াও আনৰ লগত শ্বেয়াৰ কৰিব নালাগে, নিজৰ ৰহস্য কেতিয়াও আনৰ লগত বাতৰা কৰিব নালাগে। উদাহৰণস্বৰূপে মোৰ মৃত্যুৰ ৰহস্য মই বিভীষণৰ লগত বাতৰা কৰিছিলোঁ। মোৰ মৃত্যুৰ ৰহস্য বিভীষণে জানিছিল, আৰু বিভীষণে সেই ৰহস্য শ্ৰীৰামচন্দ্ৰক কোৱা বাবে শ্ৰীৰামে মোক আজি বধ কৰিব পাৰিলে। 4 নম্বৰতে ৰাৱণে কৈছিল যে শুভ কামত কেতিয়াও দেৰি কৰিব নালাগে, পিছুৱাই থাকিব নালাগে। মই লংকাৰ পৰা সৰগলৈ যোৱাৰ পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ, কিন্তু মই আজিলৈ কৰিম, কালিলৈ কৰিম বুলি পিছুৱাই থাকি সেয়া সম্ভৱ হৈ নুঠিল। 5 নম্বৰতে ৰাৱণে কৈছিল যে শত্ৰুক কেতিয়াও কমজোৰ বুলি ভাবিব নালাগে। মই বান্দৰ সেনাক কমজোৰ বুলি ভাবিছিলোঁ, যাৰ ফলত মোৰ সোণৰ লংকা ধ্বংস হৈ গৈছিল। 6 নম্বৰতে ৰাৱণে কৈছিল যে মানুহে কেতিয়াও লোভ কৰিব নালাগে। মোৰ লগত ঐশ্বৰ্য বিভূতি ধন ধান থকাৰ পিছতো শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাক লোভ কৰি মই হৰণ কৰিছিলোঁ, যিটো লোভেই মোৰ কাল হৈ পৰিছিল। সঁচাই ৰাৱণে লক্ষ্মণক কৈ যোৱা এইখিনি শিক্ষাই মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া জ্ঞান। বন্ধুসকল, ভিডিঅ'ৰ দ্বাৰাই আপোনালোকেও নিশ্চয় জ্ঞান পালে বুলি মই আশাবাদী। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে এটা লাইক কৰিব, আৰু যদি চেনেলটোত নতুন ভিউৱাৰ্ছ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে বন্ধুসকল, মই আপোনালোকক লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় আই অসম।